हेलो गाइस स्वागतम জানাইছো ইনাম বাই আইবিআই ইউটিউব চেনেল লৈ এই ভিডিওত মই আপোনাক দেখাম যে গভৰ্ণমেণ্টে এটা নতুন অফিচিয়েল ওয়েবসাইট ওলাইছে যি ওয়েবসাইটৰ পৰা আপুনি দুটা কাম কৰিব পাৰিব এক নম্বৰ কাম হৈছে যদি আপোনাৰ মোবাইল কেতিয়াবা হেৰাই যায় বা আপোনাৰ মোবাইল কেতিয়াবা হেৰাইছে তেনেহলে আপুনি এই সংসাৰ সাথী পোৰ্টালত আহি কিনে আপোনাৰ মোবাইলটো আপুনি ব্লক কৰিব পাৰে আকৌ যেতিয়া আপোনাৰ মোবাইলটো আপুনি পাই যাব তেতিয়া আপুনি এই সংসাৰ সাথী পোৰ্টালতে আপুনি আনব্লক কৰিব পাৰে আৰু এটা কাম কৰিব পাৰিব যে আপোনাৰ নামত কেইটা সিম চলি আছে যদি আপুনি গম নাপায় তেনেহলে কিন্তু এই সংসাৰ সাথী পোৰ্টালত আপুনি গম পাই যাব আৰু যদি আপোনাৰ তাত লাগে যে এনেকুৱা সিম আপোনাৰ নামত চলি আছে যি সিম কাৰ্ডটো আপুনি উলোৱা নাই আৰু সেই সিম কাৰ্ডটো আপুনি ইয়াত ব্লক কৰিব পাৰে সকলো ডিটেইলছ মই স্টেপ বাই স্টেপ এইটো ভিডিওৰ ভিতৰত আপোনাক দেখুৱাব চেষ্টা কৰিম আপুনি ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক আৰু আপুনি যদি আমাৰ এইটো চেনেলত নতুন হয় তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব ভিডিওটো যদি হেল্পফুল হয় ভাল লাগে তেনেহলে লাইক কৰিব আৰু যদি তেনেকুৱা লাগে যে আপোনাৰ বন্ধু বান্ধৱৰ লগত শেয়াৰ কৰিব নাপাহৰিব লক আমি আজিৰ এই ভিডিওটো আৰম্ভ কৰো থ্যাঙ্কস ফৰ ওয়াচিং থ্যাংক ইউ সো মাচ জয় আই হোম সেডৰ লিংক আমাৰ ভিডিও ডেসক্ৰিপশনত দিয়া আছে আপুনি তাত ক্লিক কৰিলেও এইটো পেজত ৰিডাইৰেক্ট হৈ যাব আৰু নহলে আপুনি ইয়াত আহি সাৰ্চ কৰিব গুগল বা ক্ৰোমত আহি সাৰ্চ কৰিব যে সংসাৰ সাথী পোৰ্টাল সংসাৰ সাথী পোৰ্টাল বুলি সাৰ্চ কৰাৰ লগে লগে আপোনাৰ আগত এনেকুৱা এটা ইন্টাৰফেস খোল খাই যাব ওয়েবসাইটটো খোল খাই যাব আপুনি অলপমান তলত স্ক্ৰল কৰিলে আপুনি ইয়াত চাব পাৰিব দুটা অপচন আছে আমি চেক কৰিম যে আমাৰ নামত কেইটা সিম কাৰ্ড আছে তেনেহলে আমাৰ এই 2 নম্বৰ অপশনত ক্লিক কৰিব লাগিব ইয়াত ক্লিক কৰাৰ লগে লগে আৰু এটা ইন্টাৰফেস আপোনাৰ আগত খোল খাই যাব ইয়াত চাক ফাৰ্ষ্টত দিছে আপোনাৰ মোবাইল নম্বৰ তাৰ পিছে ক্যাপচা আপুনি এই দুটা ফিল আপ কৰি ভ্যালিডেট ক্যাপচাত ক্লিক কৰি দিব ভ্যালিডেটত ক্লিক কৰাৰ লগে লগে সাকসেস ওটিপি সেন্ড বুলি আহি যাব আপুনি ওকেত ক্লিক কৰি দিব আমাৰ মোবাইলত ওটিপি আহি গৈছে ওটিপিটো ইয়াত দিখিনি লগইনত ক্লিক কৰক লগইনত ক্লিক কৰাৰ লগে লগে এনেকুৱা আৰু এটা ইন্টাৰফেস খোল খাই যাব ইয়াত আপুনি চাব পাৰে যে আপুনি যি নাম্বাৰটো দিছে আৰু যি নম্বৰটোত ওটিপি আহিছিল হেতু ফিল আপ কৰাৰ লগে লগে এইটো মোবাইলৰ সকলো ডিটেইলছ আহি যাব মোৰ নামত এটা সিম কাৰ্ডে আছে এই সিম কাৰ্ডটো মই নিজে চলাই আছো সেই কাৰণে বেলেগ কোনো সিম কাৰ্ড ইয়াত দেখুৱা নাই যদি আপোনাৰ নামত আপুনি বেলেগ আৰু সিম কাৰ্ড উলাইছে ফ্যামিলিৰ কাৰোবাৰ কাৰণে বা আপোনাৰ বন্ধু বান্ধৱৰ কাৰণে যদি আপোনাৰ নামত আপোনাৰ আইডিৰে সিম কাৰ্ড উলাই দিছে তেনেহলে সকলো ডিটেইলছ ইয়াত আহি যাব মোৰ নামত আৰু বেলেগ সিম কাৰ্ড নাই হেতুৰ কাৰণে এটাই আহিছে ইয়াত চাব পাৰে আপোনাৰ তাত যদি লাগে যে আপুনি ইয়াৰ পৰা কোনোবা এটা সিম কাৰ্ড আপুনি উলোৱা নাই যে আপোনাৰ হেতু মনত নাই বা বেলেগ কোনবা চলাই আছে হেতু আপুনি ইয়াৰ পৰা বন্ধ কৰিব বিচাৰে তেনেহলে আপুনি ৰিপোৰ্টত ক্লিক কৰি দিব তেনেহলে 2-3 দিনৰ ভিতৰত আপোনাৰ সেই সিম কাৰ্ডটো বন্ধ হৈ যাব তাৰ পিছে যদি আপুনি চেক কৰে তেনেহলে আপুনি চাব পাৰিব যে সেই সিম কাৰ্ডটো বন্ধ হৈ গৈছে তাৰ পিছে আপোনাৰ যদি মোবাইল হেৰাই গৈছে বা আপোনাৰ মোবাইলটো চুৰি হৈ যায় তেনেহলে আপুনি ইয়াত আপোনাৰ মোবাইলটো ব্লকও কৰিব পাৰিব এই ফাৰ্স্ট অপশনত আপুনি ক্লিক কৰক ফাৰ্স্ট অপশনত ক্লিক কৰাৰ লগে লগে অলপমান সময় লোডিং লব আপোনাৰ নেটটো যিমান স্পিড হ'ব তিমান স্পিড কাম কৰিব ইয়াত আপুনি চাব পাৰে তিনিটা অপশন খোল খাই গৈছে ইয়াত ফাৰ্স্ট অপশনটো হৈছে যে আপুনি আপোনাৰ মোবাইলটো ইয়াত ব্লক কৰিব পাৰিব দ্বিতীয় অপশনটো হৈছে যে আপুনি যদি আপোনাৰ মোবাইলটো আগত ব্লক কৰিছে তেনেহলে আপুনি আকৌ যদি আপোনাৰ মোবাইলটো পাই গৈছে এতিয়া আপুনি আনব্লক কৰিব পাৰিব 3 নম্বৰ অপশনটো হৈছে যে আপোনাৰ মোবাইলটো যে আপুনি ব্লক কৰিছে এটো ষ্টেটাসটো আপুনি চেক কৰিব পাৰিব যে আপোনাৰ মোবাইলটো ব্লক হৈছে নে নাই তেনেহলে আমি আপোনাক এতিয়া দেখুৱাম যে আপুনি আপোনাৰ মোবাইলটো যদি হেৰাই যায় বা চুৰি হৈ যায় তেনেহলে আপুনি কেনেকৈ ব্লক কৰিব পাৰে হেতুৰ কাৰণে আপুনি 1 নম্বৰ অপশনত ক্লিক কৰক ফাৰ্স্ট অপশনত ক্লিক কৰাৰ লগে লগে এনেকুৱা আৰু এটা ইন্টাৰফেস আপোনাৰ আগত খোল খাই যাব আপুনি চাব পাৰে মোবাইলৰ সকলো ডিটেইলছ কিন্তু আপোনাৰ ইয়াত দিব লাগিব যেতিয়া আপোনাৰ মোবাইলটো হেৰাই যায় বা চুৰি হৈ যায় ইয়াৰ আগত আপুনি লগালক আপোনাৰ কি কৰিব লাগিব আপোনাৰ ওচৰত যি পুলিশ ষ্টেচন আছে হেইটো ষ্টেচনত আপোনাৰ যাব লাগিব আৰু তাত এটা এফআইআৰ দৰ্জ কৰিব লাগিব আৰু তাৰ পৰা যি ৰিসিপ্টটো দিব সেই ৰিসিপ্টটো ইয়াত কিন্তু লাগিব আপোনাৰ মোবাইলত থাকিব লাগিব বা আপোনাৰ সিস্টেমত থাকিব লাগিব আৰু আপুনি যেতিয়া আপোনাৰ মোবাইলটো কিনিছিলে তেতিয়া দোকানীয়ে বা আপুনি যদি অনলাইনৰ পৰা লৈছে অনলাইনতো আপুনি ইনভয়েসটো পাই যাব বা দোকানত খুজিলেও দোকানীয়ে দিয়ে ফাৰ্স্টত সেই ইনভয়েসটো কিন্তু আপোনাৰ মোবাইলত লাগিব আপোনাৰ মোবাইলৰ যি কাৰ্টন আছে সেই কাৰ্টনত MEI নম্বৰ আছে সেই নম্বৰটো ইয়াত লাগিব এই কিটা বস্তু আপোনাৰ জৰুৰী আগত জানি থাকিব লাগিব আৰু আপোনাৰ লগত থাকিব লাগিব এই কিটা বস্তু আপোনাৰ ইয়াত ফিল আপ কৰিব লাগিব ফিল আপ কৰি ইয়াত এটা আল্টাৰনেট যে আপোনাৰ লগত যদি কন্টাক্ট কৰিব বিচাৰে ইয়াতে তেনেহলে যেটো আপোনাৰ লগত কন্টাক্ট কৰিব পাৰে সেইখিনি ডিটেইলছ ইয়াত ফিল আপ কৰিব লাগিব ফিল আপ কৰি আপুনি টার্মস একসেপ্ট কৰক আৰু সাবমিটত ক্লিক কৰক সাবমিটত ক্লিক কৰাৰ লগে লগে
আপোনাৰ আগত এটা ৰেফাৰেন্স নম্বৰ ওলাই আহিব সেই ৰেফাৰেন্স নম্বৰটো আপুনি স্ক্ৰিনশ্বট বা আপুনি নোট কৰি ৰাখি দিব কেতিয়াবা যদি দৰকাৰ পৰে আপোনাৰ কিন্তু সেই ৰেফাৰেন্স নম্বৰৰে কেতিয়াবা যদি আপোনাৰ মোবাইলটো পাই যায় তেনেহলে কিন্তু আপোনাৰ সেই ৰেফাৰেন্স নম্বৰৰে আপোনাৰ মোবাইলটো আপুনি আনব্লক কৰিব লাগিব হেইটোৰ কাৰণে আপুনি আপোনাৰ ৰেফাৰেন্স নম্বৰটো ভালকে আপুনি ৰাখি দিব আজিৰ এই ভিডিওটো এইখিনি আছিল ভিডিওটো যদি চাই ভাল পাইছে তেনেহলে লাইক কৰক চেনেলত যদি নতুন আছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰক ভিডিওটো যদি আৰু বেছি হেল্পফুল হৈছে তেনেহলে আপোনাৰ বন্ধু বান্ধৱ আপোনাৰ ফ্যামিলিৰ লগত শেয়াৰ কৰিব নাপাহৰিব থ্যাঙ্কস ফৰ ওয়াচিং থ্যাংক ইউ সো মাচ জয় আই হোম